বৰপেটাত সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দ খালত পৰিল এখন যাত্ৰীবাহী ট্ৰেভেলাৰ। বৰপেটাৰ গৰৈমাৰী মাজদিয়াত সংঘটিত হৈছে এই ভয়াৱহ পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত কেইবাগৰাকী ব্যক্তি আহত হয়। স্থানীয় ৰাইজৰ সহযোগত প্ৰশাসনে উদ্ধাৰ কৰে যাত্ৰীসকলক। দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰখনৰ নম্বৰ AS01DD 7654। দুৰ্ঘটনাটোত 9 গৰাকী ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহতসকলক ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজত ভৰ্তি কৰোৱা হয়। বৰপেটাৰ গৰৈমাৰী মাজদিয়াত সংঘটিত হৈছে এই ভয়াৱহ পথ দুৰ্ঘটনাটো। গুৱাহাটীৰ পৰা বৰপেটা অভিমুখে আহিছিল যাত্ৰীবাহী ট্ৰেভেলাৰখন। Please like, share and subscribe our channel.